জুবিনদাৰ সমাধিস্থল এতিয়া মন্দিৰ। অগণন মানুহ আহিছে, চাকি বন্তি জ্বলাইছে, জুবিনদাক হেঁপাহ পলুৱাই চাইছে। তাৰপিছত নাম কীৰ্তন কৰিছে। দাদা যে আমাৰ ভগৱান, এয়াই প্ৰমাণ। আমাৰ যেতিয়াই মন যায় দাদাক তেতিয়াই চাব আহিম। প্ৰকৃতিয়েও দাদাক ইমান ভাল পায় দেখিছেনে, এই পাৰকেইযোৰ দাদাৰ ওচৰতে ৰখি আছে। সেয়া অসমবাসী ৰাইজৰ মৰম দাদালৈ। দাদাই আমাৰ কাৰণে যিখিনি কৰি থৈ গৈছে তাৰ আমি একো মূল্যই দিব পৰা নাই, দাদাক আমি ন্যায় দিব পৰা নাই। আৰু এইবোৰ আমাৰ দাদাৰ অনুৰাগীৰ মৰম। দাদা আপুনি য'তেই আছে কুশলে থাকক, তাৰ পৰা আপুনি আমাক আশীৰ্বাদ কৰিব। দাদাৰ অনুৰাগীয়ে কি দিয়া নাই এয়া আপোনালোকে দেখিছেনে। তাত গৈ অকল মই দাদাক চাইছোঁ, হেঁপাহ পলুৱাই দাদাক চাইছোঁ। আপোনাক আমি আমাৰ মাজত সদায় জীয়াই ৰাখিম দাদা। এয়াই আমাৰ প্ৰাণৰ জুবিন দা, যাৰ আদৰ্শৰে আজি অসমীয়া জাতি অনুপ্ৰেৰিত। আজি সকলো একগোট, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে। এয়াই দাদাৰ প্ৰতি মৰম। কিমান কষ্ট কৰি ককাজনে আহিছে দাদাক চাব। জুবিন দা আপুনি সদায় বিশেষ। জীয়াই থাকোঁতে জুবিন দাই যেনেদৰে মানুহক সহায় কৰিছিল, ই কায়িকভাৱে নাইকিয়া হোৱাৰ পৰা তেওঁ কোনো বিপৰীত হোৱা নাই। এয়া আপোনালোকে নিজেই চাওক, এই জুবিন ক্ষেত্ৰখন কেনেদৰে ধূপ চাকি আদি দোকানেৰে ভৰপূৰ হৈ গৈছে। এয়াও এক তেওঁলোকৰ বাবে এক উপাৰ্জনৰ পথ হোৱা নাইনে বাৰু। এয়াই আমাৰ জুবিন দা। জয় জুবিন দা। ইয়াতেই থাকক আপুনি জিৰণি লৈ। আপোনাক আমি সদায় চাব আহিম, মন গ'লেই চাব আহিম। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা।